দিব আৰু মোৰ টোপনি খুলিব, সেইটো কি ধৰণৰ সেকুলাৰিজম হ'ল? আজান বন্ধ হ'ব লাগিব ভাৰতবৰ্ষত। আল্লাহ ইমান সোনকালেও নাহে এইটোও মই জানো, কাৰণ তেওঁ আৰবত চম্ভালিব নাই, ইয়াত ভাৰতবৰ্ষত আহিব। অৰিজিনেল মুছলমানৰ পৰা আমাৰ একো ভয় নাই। যিসকল অৰিজিনেল ধৰক আৰব মুছলমান, তেওঁলোকৰ পৰা আমাৰ ইমান ভয় নাই। কিন্তু যিসকল হিন্দুৰ পৰা মুছলমান হৈছে, তেওঁলোকৰ নিচিনা নিষ্ঠুৰ মানুহ, বদমাছ মানুহ, গাদ্দাৰ মানুহ আপুনি পৃথিৱীত নাপাব। এইকাৰণে যিসকল মানে হিন্দুৰ পৰা মুছলমান হৈছে, তেওঁলোকৰ পৰা খুবেই সাৱধান হ'ব লাগিব। আৰু তেওঁলোকে মানে হিন্দু পদ্ধতিবিলাকো জানে, তেওঁলোকে ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাকো জানে। সেইবিলাকক বিকৃতি কৰি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকক মানে বেয়া পথত লৈ যাব বিচাৰে। তেওঁলোকে ৰামায়ণ মহাভাৰতৰ কথা ইমান বেয়াকৈ ক'ব, আমাৰ দেৱীৰ কথা ইমান বেয়াকৈ ক'ব। তাতে কি হয়, এইটো প্ৰভাৱ আমাৰ হিন্দু সমাজতো পৰে। আৰু স্বাভাৱিক কথা, আপুনি এটা সেকুলাৰ দেশ, 80% হিন্দু দেশ, তাত যদি দিনত 5 বাৰ আপুনি আজানৰ মানে শব্দ শুনিব লাগে, আপোনাৰ টোপনি যদি আজান দি পেলাই আপোনাৰ টোপনি ভাঙে, স্বাভাৱিকভাৱে এইটোতো এটা মেণ্টেল এফেক্ট আহে। মইতো এইটো আচৰিত হৈ গৈছোঁ, এটা সেকুলাৰ দেশত আজান দিব আৰু মোৰ টোপনি খুলিব, সেইটো কি ধৰণৰ সেকুলাৰিজম হ'ল? সেইকাৰণে মই ভাবোঁ ইউনিফৰ্ম চিভিল কোড অহাৰ পিছত এইবিলাক আমি ভাবি চিন্তা কৰিব লাগিব। আজান বন্ধ হ'ব লাগিব ভাৰতবৰ্ষত। মোৰ কোনো আপত্তি নাই, আপুনি মছজিদত যাওক, আপুনি প্ৰাৰ্থনা কৰক, আপোনাৰ আল্লাহক বিচাৰি পাওক, আমাৰ কোনো আপত্তি নাই। আল্লাহ ইমান সোনকালেও নাহে এইটোও মই জানো, কাৰণ তেওঁ আৰবত চম্ভালিব নাই, ইয়াত ভাৰতবৰ্ষত আহিব। কিন্তু কথাটো হৈছে যে ঠিক আছে, আপোনাৰ যেতিয়া আপুনি হিন্দুৰ পৰা মুছলমান হৈ এটা আস্থা অৰ্জন কৰিছে যে আল্লাহে আপোনাক বচাব পাৰিব, তে আপুনি সেইটো লাইনত থাকক। কিন্তু আপোনাৰ কোনো অধিকাৰ নাই মোৰ সমাজক ডিষ্টাৰ্ব কৰিবৰ কাৰণে। আৰু এইকাৰণে ক'ব বিচাৰিছোঁ, আমি এই যে আজান ছিষ্টেম, আপুনি এইটো বন্ধ কৰিব লাগিব। ক'ত আৰব দেশততো আজান নিদিয়ে, তেনেকৈ মাইকতটো নিদিয়ে, তেওঁলোকে জানে। কাৰণ যিসকল প্ৰাকৃত মুছলমান, যিসকল অৰিজিনেল মুছলমান, তেওঁলোকে জানে যে মই কেতিয়া মছজিদত যাম আৰু গৈ প্ৰাৰ্থনা কৰিম। কিন্তু যিবিলাক কনভাৰ্ট হৈছে হিন্দুৰ পৰা মুছলমান, তেওঁলোকক সেই আজানৰ মাধ্যমত, মাইকৰ মাধ্যমত মাতি মাতি আনিব লাগে এই চোৰ ডকাইতবিলাকক, যে আহক আহক এতিয়া আমি ঈশ্বৰত প্ৰাৰ্থনা কৰোঁ। এনেকৈ হয় নেকি? আমাক কোন মন্দিৰে মাতি মাতি লৈ গৈ আমাক পূজা পাঠ কৰায়? নকৰে নহয়। মনৰ পৰা সেই আস্থা থাকিব লাগিব, মনৰ পৰা সেই ভক্তি থাকিব লাগিব, তেতিয়াহে আপুনি মন্দিৰত যাব, মছজিদত যাব। কিন্তু আমি দেখা পাইছোঁ ভাৰতবৰ্ষত, কাৰণ ক'ব পাৰে মানে সকলোৱে চব হিন্দুৰ পৰা মুছলমান হোৱা, এই 1-2% হয়তো আৰবৰ মুছলমান হ'ব। সেইকাৰণে এইবিলাক মানুহ মাতি মাতি লৈ যাব লাগে মছজিদত প্ৰাৰ্থনা কৰিবৰ কাৰণে। এইটো লাজৰ কথা।